Dear friends, Assalamualaikum Namaskar, welcome to Farzana Saldi Bakes and Cooks. আজি আগবঢ়াব লৈছোঁ কলমৌ শাকৰ এখন একেবাৰে সহজ সৰল এখন পিটিকা। তাৰ বাবে আমাক লাগিব কলমৌ শাক আৰু বাকি গোটেই ইনগ্ৰেডিয়েন্টছখিনি নিজৰ আন্দাজত লৈ ল'ব। মই জাষ্ট আপোনালোকক প্ৰচেছটো দেখাইছোঁ। কলমৌ শাকখিনি খুব ভালকৈ ধুই মেলি ল'ব আৰু অকমান ডখৰকৈ কাটি পেলাই এখন শুকান কেৰাহীত গোটেই শাকখিনি ঢালি দিব। এই শাকখিনি সিজিবৰ কাৰণে কোনো পানী নালাগে, কাৰণ এই শাকৰ নিজৰে পানী ওলাই যায় আৰু তাৰ উপৰি যেতিয়া আমি অকমান নিমখ দি দিওঁ তেতিয়াও সেই নিমখেৰে পানীটো ওলাই যায়। আৰু গোটেইখিনি এবাৰ ভালকৈ মিলাই পেলাই ঢাকনখন মাৰি দিব আৰু মিডিয়াম জুইত বহাই দিব। 5-7 মিনিট হৈ যোৱাৰ পিছত ঢাকনখন খুলি চাব, দেখিছে নহয় কিমান পানী এৰি দিছে। এতিয়া শাকখিনি আৰু এবাৰ ঢাকি পেলাই সিজিব দিব আৰু পানীখিনি শুকাবলৈ দিব। কিন্তু খেয়াল কৰিব যাতে এই শাকখিনি জ্বলি নাযায় আৰু আপোনালোক জুইটো সেই হিচাপে কন্ট্ৰোল কৰিব। এতিয়া জুইটো একদম কমাই পেলাই অকমান আস্তে আস্তে শুকাবলৈ দিব পাৰে। সেয়া দেখিছে গোটেই শাকখিনি এতিয়া ধুনীয়াছে সিজি গ'ল। এতিয়া জুইটো বন্ধ কৰি ঠাণ্ডা হ'বলৈ ৰাখি দিব। ঠাণ্ডা হৈ গ'লে শাকখিনি এটা বাটিত লৈ ল'ব আৰু তাৰ লগতে লৈ ল'ব অকমান কাটি লোৱা পিঁয়াজ আৰু অকমান কেঁচা জলকীয়া। যদি পকা ৰঙা জলকীয়া আছে বিৰাটেই ভাল হয়। তাৰ লগত দি দিব অকমান মিঠাতেল আৰু গোটেইখিনি খুব বঢ়িয়াছে সানি ল'ব। কোনো পিছা মেলা দৰকাৰ নাই, হাতেৰে সানিলেই হৈ যায়। আৰু এই পিটিকাখনত কোনো মই টেঙা দিয়া নাই, নেমু টেঙা দি এবাৰ খাই চাইছিলো, ভাল নালাগিলে। চ' বিনা নেমু টেঙাতে পিটিকাখন বিৰাট সোৱাদ হয় খাবলৈ। কলমৌ শাকৰনো আৰু কিমান ভাজি আৰু ফুলৰি খাই থাকিব, সেইকাৰণে এইবাৰ অকমান পিটিকা বনাইছো। আপোনালোক নিশ্চয় বনাই পেলাই ট্ৰাই কৰি চাব। এইখিনিতে ক'ব বিচাৰিছো যে যিসকল মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকক অনুগ্ৰহ কৰিছো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আৰু বেল আইকনটো প্ৰেছ কৰি দিব টু গেট পোষ্ট নটিফিকেশ্যনছ। এই পিটিকাখন হৈ গ'ল, বাটি এটাত বাঢ়ি গৰম ভাতৰ লগত পৰিৱেশন কৰক। এই পিটিকাখন বনালে মই শুকান ভাতৰ লগত খালি এই পিটিকাই খাওঁ আৰু ইয়াৰ লগত মোক একোৱেই নালাগে। নেক্সট ভিডিঅ'ত আনি আছো একেবাৰে সহজ আৰু টেষ্টি এখন ভাতকেৰেলাৰ পিটিকা, আপোনালোক নিশ্চয় চাব। আশা কৰিছো কলমৌ শাকৰ পিটিকাখন আপোনালোকৰ সহায় হ'ব। আপোনালোকৰ সময় স্নেহ আৰু মৰমৰ কাৰণে বহুত ধন্যবাদ জনাইছো। টেক কেয়াৰ এণ্ড বি ছেফ। বাই বাই।